হেল্ল' গাইজ, তো আকৌ এটা নতুন ভিডিঅ' সৈতে আপোনালোকক স্বাগতম জনাইছোঁ মোৰ চেনেললৈ। তো আজি লগাই আছোঁ AC বৰ্ড, তাৰমানে জিপছন বৰ্ড কেনেদৰে ফিটিং কৰে আমি টিঙৰ ঘৰত কৰিম আজি কাম, তাৰমানে দেখাই আছোঁ, চাই থাকক আপোনালোকে। এই চেনেল 18 ইঞ্চি মূৰে মূৰে মাৰি বৰ্ড ফিটিং কৰিব লাগিব। তো আপোনালোকে চাই থাকক, লাহে লাহে লগাম এতিয়া। কাম বহুত কিন্তু হয়, এইটো কেঁচেমি আছে। তো প্ৰায় এডাল লগাই দিয়া হৈ গ'ল, দ্বিতীয়ডাল লগাম এতিয়া। মাৰ্কিং কৰা হৈছে 18 ইঞ্চি, এইগিলা 18 ইঞ্চি, এইটো নহয় বাৰু, এইটো 1 ফুটৰ 18 ইঞ্চি, তেই কাৰণে এটা বাকী এইটো 18 ইঞ্চি, এইটো এটা 18 ইঞ্চি, 18 ইঞ্চি মত মাৰা হৈছে গোটাকেইটা। প্ৰায় সেনেকুৱাই, সেনেকৈ ষ্টন মাৰি যাম আৰু। তো যদি ভিডিঅ'ত নতুনকৈ আহিছে লাইক এটা মাৰি দিব, তো লাইক তো আৰু নতুনকৈ আহিছে ছাবস্ক্ৰাইবটো কৰি দিব। তো প্ৰায় দুটা পাৰ্টেই মাৰা হ'লেই 18 ইঞ্চি মাৰা বাকীকেইটাও লগাই থাকিম, এনেকৈ লগাই থাকোঁ। তো গাইজ প্ৰায় কমপ্লিট কৰিলোঁ দেই মাৰা। তো এতিয়া আৰু ইণ্টাৰ মাৰিব লাগিব ওপৰত, তাৰপিছত টানা মাৰিব লাগিব। তো দেখাই আছোঁ কেনেকৈ মাৰি থাকিম, ময়ে মাৰিম বাৰু এইকেইটা, মই মাৰিছোঁ মাৰটো দেখাই থাকিম। তাৰপিছত বহুত মাৰিব লাগিব, বহুত কষ্ট হয় গাইজ। দেখাত কিন্তু সহজ বস্তু, কিন্তু কষ্ট বহুত আছে। যিসকলে কৰে কাম সেইবিলাকে জানে বাৰু কিমান কষ্ট হয়। এতিয়া আটাইখিনি মেচিন মাৰি আছে, মই মেচিন মাৰিম লাহে লাহে। প্ৰায় এডাল ইণ্টাৰ মাৰিয়ে দিলোঁ, বাকীকেইডাল মাৰিম। এটা স্ক্ৰু মাৰি যাব লাগিব, তাৰপিছত ক্লিপ লগাব লাগিব এটা 6 ফুটৰ মূৰে মূৰে। তো এনেকৈ 3ডাল দিম আৰু ইফালে এডাল দিম, 4ডাল হৈ যাব। গাইজ ইণ্টাৰ মাৰি আছোঁ বৰ্তমান। আমাৰ এইফালে ইণ্টাৰ বুলি কয়, আপোনালোকৰ পৰা কি বুলি কয় কমেণ্ট কৰি জনাবচোন, আপোনালোকৰ ফালে কি বুলি কয়। আমাৰ ফালে ইণ্টাৰ বুলি কয়। মাৰি আছোঁ মেচিন, এনেকৈ সোমাই লৈ মেচিন মাৰিব লাগে গাইজ, কি ক'ব। পেলাই ল'লোঁ ওপৰত 3টা, তো এইকেইটা চাব পাৰে 3টা কাৰণে পেলাই লৈছোঁ। তাৰপিছত মাৰি যাম এতিয়া সমান কৰি পেলাই এটা 2টা দুজন মাৰিব লাগিব। হ'লেই টানাও মাৰি দিলোঁ এটা এতিয়া মানুহ উলমি দিলেও একো নহয়, ইমান হেৰি বনাব ন। তো গাইজ এখন বহুত মাৰিয়ে দিলোঁ, চাওক কেনেদৰে মাৰিব লাগে। স্ক্ৰু মাৰি ইয়াৰ বাকী এইখন আছে বহুত, ইয়াৰ পৰা এখন লগাই দিম। তাৰপিছত তাতে এখন আৰু এখন লগাই দিলোঁ গাইজ, 2খন হৈ গ'ল। তাৰপিছত সৰু পিচ এটা মাৰিব লাগিব, পিচ এটা টুকুৰা কৰি। তাৰপিছত গাইজ পূৰা কমপ্লিট পায়, আৰু এটা কোণা এটা লগাব আছে, সেইটো কোণা লগালে পূৰা একদম কমপ্লিট হৈ গৈছিলে। সেইটো লগাই আছে সেইখিনি লগালে পূৰা কমপ্লিট, বাকী চব পূৰা ক্লিয়াৰ। এতিয়া তেই কাৰণে যোৱা কৰিব লাগে, ছাইড টু ছাইড।